তোক ফোন করলে তো কেউ রেসপন্স নিদিও তো নিজকে বহুত হিরোইন বুলি ভাবো নেকি না ইউটিউব কৰি বহুত টকা কামাইছো মই নিজে সেলিব্রিটি এনে ভাবো নেকি তাৰমানে ঘৰৰ লৰাৰ পছন্দ ডিম্পু নেকি ডিম্পুটা নেকি মই আজিলৈকে ঘৰত সেটিংকে চাপ নকৰা নাই মায়ে কৰে হেতে ঘিন লাগে মোৰ বেলেগ বাকি ঘিন নালাগে মানে আৰু কিছুমানে কয় কি তোৰ হাগা পাতা মুতা সেইবিলাকে দি থাক মই এটা ভাবো যিসকলে বেয়া পায় পালে আৰু যোনে ভাল পায় পায় হাগাটো কি ডাঙৰ কথা সেইটোৱে আৰু সেই বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ বহুত বেছি ভাল কাৰণ মই আছো এতিয়া DMD ৰামধেনু যিটো আপোনালোকে চাই আছে এতিয়া চেনেলটো আৰু মোৰ লগত আছে ডলি নমস্কাৰ মই ডলি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে DMD ৰামধেনু আৰু ইন্ট্ৰোটো বেলেগকৈ দিয়াৰ প্ৰয়োজন নাই তথাপিও দিছো আজি মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা জনপ্ৰিয় নহয় দেই এই চকুটোকো একদম পুৰা ডাঙৰ কৰি দিছে আৰু যিয়ে নহওক মানে ডাঙৰ হৈ গৈছে মানে বাৰু যিয়ে নহওক আজি তাইৰ সৈতে আমি কথা পাতিম মধুস্মিতা তোমাক পোনপ্ৰথমে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ মোক যে যোগ্য বুলি ভাবিলে আপোনালোকৰ অনুষ্ঠানৰ কাৰণে তাৰ কাৰণে বহুত বহুত ধন্যবাদ গোটেই অসমৰ ৰাইজে যোগ্য কৰি পেলাইছে তাৰ পিছত কৈছা যোগ্য বুলি ভাবা বুলি তথাপিও আৰু বাকি খবৰ কোৱা আগতে খবৰ নিশ্চয় ভাল খবৰ সকলোকে সুধি থাকা আজি মই সুধিছো কি খবৰ তোমাৰ খবৰ ভালেই যোৱাকালি নাটক এখন কৰিলো সেইকাৰণে আৰু বেছি ভাল লাগি আছে আৰু ভাল লাগি আছে কালি নাটক কৰা হয়তো চাগে তাই পইচা পাইছে সেইটো কাৰণে আৰু বেছি ভাল লাগি আছে মানে দৰ্শকে বহুত ভাল পাইছে আৰু ছাৰেও মানে বহুত ভাল হোৱা বুলি ক'লে সেইকাৰণে মনটো আৰু বেছি মানে ভাল লাগি আছে বাৰু হাঁহিৰ মাজতে এটা কথা সুধো তোমাৰ ডিম্পুদাৰ লগত বিয়া নেকি হে ভগৱান গোটেই সামাজিক মানে মই মোবাইলটো খুলিলে মানে ভিডিঅ'বোৰ চালে মধুস্মিতা ডিম্পুদাৰ সৈতে বিয়া মই কিন্তু জানো ডিম্পুদা তোমাৰ দাদা হয় এতিয়া কৈ দিয়া ৰাইজৰ মাজত মানে কি ক'ম আৰু এতিয়া ক'বাত সঁচাকৈ বিয়া নেকি ডিম্পুদাৰ লগত নহয় মানে বনাই লোৱা দাদা মানে সেই যে পাতি লোৱা দাদা মানে কি ডিম্পুদাৰ লগত বিয়া বুলি কিয় ওলাইছে কাৰণ মই এনেকৈ ইণ্টাৰভিউ দিব যাওঁ যে এনে কথা বতৰা অলপমান তাতে মানে সোধে আৰু যে তোমাক কোনে সহায় কৰিলে কেনেকৈ কিয় ডিম্পুদাৰ কথা বহুতখিনি কোৱা যায় আৰু ডিম্পুদাই বহুত সঁচাকৈ সহায় কৰিছে মোক মানে এই ক্ষেত্ৰত সেইকাৰণে মানে ডিম্পুদাক বহুত মানে কথা কোৱা যায় যে ডিম্পুদা আৰু মোৰ মানে কি হয় আমাৰ ঘৰৰ মানুহবিলাকে আলহীবিলাকে মানে কয় তইতো ভিডিঅ' কৰ সিও ভিডিঅ' কৰে তই ভিডিঅ' কৰাই বিয়া পাতি দিয়ে আৰু তাৰমানে পিছত টেনশ্যন নাই আৰু এই ডিম্পুৰ লগতে বিয়া পাত আৰু এনেকুৱা টাইপ কথাবিলাক কয় তাৰমানে ঘৰৰ ল'ৰাৰ পছন্দ ডিম্পু নেকি ডিম্পুদা নেকি ঘৰৰ মানুহৰ মানে কি আমাৰ আলহীবিলাকৰ আৰু ঘৰৰ মানুহ মানে দেউতাহঁত বুলি পেটাই কয়নে মানে পেটলাই মোক এটা কথা কয় তোক মানে এতিয়াতো ভিডিঅ' কৰ কিছুমানে আৰু ভিডিঅ' কৰা মানুহ বা এইটো ক্ষেত্ৰত থকা মানুহ ছাপোৰ্ট নকৰে ন কিছুমানে ভাল নাপায় এইটো লাইন তো এই লাইনৰ মানুহখিনিতো ভাল পাব তেওঁৰ সেই লাইনৰ মানুহখিনিৰ লগত বিয়া পাতিলে বেছি ভাল আৰু বেছি খাব লাগে তাৰমানে সেইটো ইনডাইৰেক্টলি কি কৈছে এইটো মই বুজি নাপাওঁ তাৰমানে পেটলাই চাগে মনে মনে বিচাৰে আমাৰ এই যদি ডিম্পুৰ লগত বিয়া হৈ যায় এতিয়াতো ডিম্পুদাৰ কথাটো শুনিছে ভিডিঅ'টো পাইছে নিশ্চয় তেখেতে কিবা কৈছে নে ফোন কৰি কৈছে আৰু কি এইগিলা কি থামনে লগাইছে কি কৈছে মোৰ কথা মইতো আৰু কি আৰু সি সহায় কৰিছে সেইটো কথাই কৈছোঁ বাৰু ডিম্পুদাৰ লগত মোৰ একো নাই আৰু তাক মই নিজৰ দাদা হিচাপে মানো গতিকে সেইটো আৰু নক'ব আৰু আপোনালোকে নেকি নকওঁ বাৰু আমিও দি দিম নেকি বাৰু এনেকৈ থাম্বনেইলটো দি দিব বাৰু যিয়ে নহওক মধুস্মিতা এতিয়া শংকৰদেৱ ইউনিভাৰ্চিটিত অভিনয় এটা হেৰি কৰি প্ৰশিক্ষণ লৈ আছা হয় মানে ইউটিউব এৰি কেনে অভিনয়ত যাবা নেকি নহয় মানে আচলতে শংকৰদেৱ ইউনিভাৰ্চিটিত মই মাষ্টাৰ্ছ কৰি আছোঁ পাৰফৰ্মিং আৰ্টছত এক্টিং মোৰ ছাবজেক্ট আৰু মাষ্টাৰ্ছটো লাগে যিহেতু এক্টিঙে মোৰ প্ৰিয় গতিকে মাষ্টাৰ্ছটো মই এক্টিঙতে কৰি দিলোঁ আৰু এক্টিং আগৰ পৰাই ভাল পাওঁ আৰু তেওঁৰ লগত তেওঁ জানেই মোক বাৰু মই কেতিয়াৰ পৰা জানো এবাৰ কৈ দিম একদম স্কুলৰ পৰা ক্লাছ 5ৰ পৰা টিচি স্কুলৰ পৰা আমি মই টিচি স্কুলত পঢ়িছিলোঁ আৰু এনে টিচি স্কুলৰ ছাত্ৰ নাছিলে জিন্দাবাদ সেইটোৱে আৰু আমি একে 5ৰ পৰা একে লগৰ তাৰপিছত গুৱাহাটী কলেজতো আমি একেলগে পঢ়িছিলোঁ তাৰপিছত এতিয়া মই গ'লোঁ শংকৰদেৱ ইউনিভাৰ্চিটিত তেওঁ আৰু এয়া দেখিছেই নহয় আৰু এটা লাইনত সোমাই গ'লোঁ লাইনত আমাৰ মানে লাইনটো একেই তাই বহুত ভাল ডান্স কৰে তাইৰ মই নিজেই তাইৰ ইণ্টাৰভিউ ল'ম মানে আজি মোৰ লৈছে মই তাইৰ ল'ম মানে সেয়া আৰু ভাল লাগে এক্টিংটো আগৰ পৰাই ভাল পাওঁ একদম সৰুৰ পৰাই এটা কথা কচোন তোক ফোন কৰিলে তই কিয় ৰেচপন্স নিদিয় তই নিজকে বহুত হিৰোইন বুলি ভাব নেকি নে ইউটিউব কৰি বহুত টকা কামাইছো মই নিজে চেলিব্ৰিটি এনে ভাব নেকি নহয় একদম নহয় চা এইটো এক্টিং আছিলে কিন্তু এতিয়া এক্টিঙৰ পিছত ৰিপ্লাই দিয়ে তই মানুহ মাৰি দিবি দে
এক্টিং মানুহে আৰু সঁচাকৈ ভাবোঁ মানে ৰিচিভ কৰা মানে কি জানো ঘূৰি থাকোঁ ন মানে ঘূৰি ফুৰি থাকোঁ আৰু ৰিচিভ কৰা মানে ফোন আহিলেও গম নাপাওঁ কেতিয়াবা আৰু কলেজত থাকিলে মোবাইলটোৰ পৰা চাইলেণ্টতে থকা যায় তো পাহৰিয়ে যাওঁ মই জেনেৰেল কৰিবৰ কাৰণে সেইকাৰণে ফোন আহি থাকে গম নাপাওঁ ধৰি লোৱা তোমাক মই এতিয়া সেনেকৈ দম দিম তুমি মোক ৰিপ্লাই দিবা এটা এক্টিং এটা কথা কৈছোঁ মধুস্মিতা তোৰ ইমান এটিটিউড কিয় কচোন ইউটিউব কৰি টকা কেইটামান পাইছ কাৰণে লেভেল বাঢ়িছে নেকি ফোন কৰিলে ৰেছপন্দ নিদিয় ইণ্টাৰভিউ দিব টান পোৱা কাৰণটো কি হে প্ৰভু সেনেকুৱা কথা নহয় মই ঘূৰি ফুৰি থাকোঁ জানই দেখোন সেইকাৰণে মই নোৱাৰোঁ আৰু মানে মইতো যিটো সময় পাওঁ সেইটো টাইমত তোক মই ফোন মেছেজ ৰিপ্লাই দিওঁৱে কিন্তু নোৱাৰিলে কি কৰিম আৰু কচোন অলপমান বুজিবি লগৰ হয় ন বুজিবিচোন চব কথা তেনেকুৱা কৰে নেকি এয়া ময়ে মাৰ খাই গ'লোঁ তাইৰ অভিনয়ত এইটো অভিনয় নহয় আৰু ওলাই গ'ল আৰু মধুস্মিতাৰ বিয়া কেতিয়া যিহেতু আজি আৰম্ভণি বিয়াৰ কথাৰে হৈছেতো বিয়া কেতিয়া ৰামচন্দ্ৰ আহিব মোক বিয়া পাতি লৈ যাব আৰু লাহেকৈ ৰামে বিয়া পাতিব মানে সেই যিজন হ'ব সেইজনক ৰাম বুলিয়ে ভবা যাব আৰু দিয়ক মধুস্মিতা যিহেতু শৰ্মা বামুণ এটা কথা আছে দেই বামুণ ছোৱালীয়ে বামুণ ল'ৰাৰ লগত বিয়া হয় এইটো কিমান দূৰ সত্য ডিম্পুদা কিন্তু বামুণ নহয় এই ৰাম ডিম্পুদাৰ ষ্টৰিটো অলপ দূৰত দি নহ'লে আৰু ডিম্পুদাই মোক ক'ব এটা সেইবিলাকে ক'ব গৈছোঁ মানে আমাৰ মাজত একো নাই ভাই আৰু মানে বিয়াৰ ক্ষেত্ৰত ক'লে কি আমাৰ চবেই জানে যিসকল বামুণ বা গোস্বামী গোসাঁই মানুহ আছে বা এই আমাৰ জাতিটো আৰু এই আগৰ পৰা চলি অহা নিয়ম আৰু বামুণে বামুণক বিয়া পাতিব লাগে গোস্বামী মানে বেলেগ জাতিৰ মানুহৰ লগত বিয়া পাতিব নোৱাৰে ঘৰৰ পৰা একচেপ্ট নকৰে আমাৰ ঘৰতো মানে সৰুৰ পৰা কৈছিলে আৰু যে মানে ভাল পালে পাবি কিন্তু ল'ৰাটো অলপ বামুণ হ'লে ভাল আৰু তাৰমানে উপায় নাই তাৰমানে ভাল পাব দিছে পাৰ্মিশ্যন ভাল পাব পাৰ্মিশ্যন দিছে কিন্তু তোৰ ল'ৰাটো বামুণ কিন্তু ল'ৰাটো অলপ বামুণ হ'লে ভাল আৰু তাৰমানে তেতিয়া মানে আমাৰ ঘৰৰ কোনো আলহী চালহী মানে অলপ পোষ্ট নকৰিব আৰু মানে সেনেকুৱা টাইপৰ কথা তাৰপিছত ভাল পোৱাটো আৰু কিবা বামুণ চামুণ চাই কিনে ভাল পোৱা যাব নেকি ভাল পোৱা প্ৰেম হৈ যায় কৰা নাযায় তো সেইটোৱে আৰু মই তেনেকৈ ভাবা নাই বৰ্তমান প্ৰেম হোৱাই নাই নহয় হ'বহে আৰু এবাৰো হোৱা নাই সেইটো নক'ম নেকি ঠিক আছে সেইটো তেওঁ জানেই মানে মই জানো আৰু মই নকওঁ বাৰু বেলেগ এটা টপিকলৈ আহিছোঁ এই 24 ঘণ্টাই মুখত এটা হাঁহি বিৰিঙি থাকে কেতিয়াবা দুখ হ'লেও হাঁহি আৰু ৰহস্য কি হাঁহিটো হ'ল এটা শক্তি মোৰ কাৰণে আৰু মোৰ কাৰণে বুলি নহয় মই সকলোকে কওঁ আমাৰ জীৱনত সুখ দুখ হাঁহি কান্দোন চব আহিয়ে থাকিব আৰু কষ্টটো চবেই কৰিব লাগে কষ্ট নকৰিলে কোনো একো কৰিব নোৱাৰে সেইটোতো সঁচা কথা বহি থাকিলে ধৰি কোনে ভাত দিব বহি থাকিলেতো কোনো ভাত দিব নাহে ঘৰত থকাকেইদিন মায়ে দিব সেইটোৱে আৰু দুখ কষ্ট থাকিবই মানুহৰ আৰু বিজি লাইফ পূৰা একদম মানুহ যন্ত্ৰ হৈ গৈছে তাৰে মাজত আমি যদি হাঁহি থাকোঁ সেই বস্তুটো কষ্টটো মানে সেই হাঁহিৰ মাজত মানে সোমাই যায় দবাই দিয়া যায় মানে বস্তুটো সেইকাৰণে মই যিমান যি হওক হাঁহি থাকোঁ মোক ইউনিভাৰ্চিটিত মেমে গালি পাৰিলেও মই হাঁহিয়ে থাকোঁ দিয়ক আৰু ভাবে চাগে এই হাঁহিয়ে থাকে এই গালি পাৰিলোঁ ঘৰত যদি কেতিয়াবা মাৰ খাই পিছত নাই মাৰ খাই পাইছোঁ সৰুতে এতিয়া মাৰ খাই পোৱা নাই বাৰু যদি এতিয়া মাৰে কান্দিব নে হাঁহিবা এতিয়া মানে মোৰ হাঁহিয়ে উঠিব মানে কিনো মাৰে এই বয়সতো মানে বুঢ়া কালত এনেকুৱা টাইপ হ'ব মানে এনেই বাৰু মোৰ দুখ নালাগা নহয় দুখ আছে অন্তৰত বহুত দুখ আছে কিন্তু মানে সেই বস্তুটো মই হাঁহিৰে মানে বামুণ ল'ৰা নোপোৱা দুখ নে বেলেগ দুখ বুলি তেনেকুৱা দুখ নহয় কেতিয়াবা মানুহৰ অলপ কেতিয়াবা কিবা কাৰণত দুখ লাগে বা হেৰি হয় তো সেইটো বস্তুত দুখ লাগিলেও মানে মই নিজকে কওঁ যে বাদ দে আৰু যি হ'ল হাঁহি দে হাঁহি বিন্দাছ থাক আৰু এনেকুৱা আৰু এনেকৈ ভাবোঁ ভাল লাগিল ইমানখিনি কথা পাতিলোঁ ন কিন্তু মধুস্মিতা তোমাৰ ভিডিঅ'বোৰ খুব চৰ্চা হয় আৰু তাৰ মাজত কেতিয়াবা গালি কিন্তু ভঁৰাল হৈ থাকে কেতিয়াবা দেই হাগা পাদা মোটা এইবিলাক কণ্টেণ্ট লোৱা জানি বুজি লোৱা নে সঁচাই মানুহক হহুৱাবৰ কাৰণে লোৱা আচলতে তাৰমানে উদ্দেশ্য কি হাগা পাদা তোমাকো গালি দিব দিয়ক মানে কথাটো হ'ল মই পৰা খোলা মনৰ মানুহ হয় মই এতিয়া কেমেৰাত মই যেনেকুৱাই কথা কৈ আছোঁ ছেম মই এনেকুৱাই তেওঁ জানে মোক কাৰণ আমি একেলগে লগ পোৱা বুলি ক'লোৱে 5ৰ পৰা গতিকে মই কেমেৰাত যিটো কওঁ সেই কেমেৰা আৰু সেইটোৱে কওঁ তাৰমানে মোৰ মুখেৰে যিটো ওলাই মই সেইটো দিয়েই দিওঁ মানে আৰু মোৰ মা দেউতা দাদা চব মানে ফ্ৰী ফ্ৰেংক হয় সিহঁতেও মানে মানে এই কেমেৰা আছে মই এইটো নকওঁ নেকি এনেকুৱা টাইপ নহয় মানে চব ওলাই যায় মোৰ মানে কি হাঁহিয়ে থাকে আৰু ঘৰৰ ফেমিলিটো সেনেকুৱা আৰু মাৰ 1 নম্বৰ মাটো আৰু জানেই চবে আৰু কি হয় আমি ঘৰতো কওঁৱে সেইবিলাক এতিয়া আমি কিছুমান বাৰু
কথাটো এনেকুৱা যে আমি অলপ হেৰিটো বচাই ৰাখিব লাগে ৰাইজক হোৱা উদ্দেশ্যটো ৰাইজক হোৱা যে মানুহক অলপ এণ্টাৰটেইন কৰোঁ সেইটো বস্তুটো চলিয়ে থাকে আমাৰ দৈনন্দিন লাইফত গতিকে অলপমান হোৱাব এইটো সঁচা কথা কিন্তু কেতিয়াবা যদি মোৰো মনটো বেয়া থাকে বা মোৰ মাৰো মনটো বেয়া থাকে মায়ে কয় এই টিকলিটো ভিডিঅ' চাওঁ ৰ তোমাৰ ভিডিঅ' চাই হা ভিডিঅ'ত মানে চাই কিনে অকল হাঁহি দিয়ে আৰু মই হাঁহো দেই কেতিয়াবা মানে একদম মন গ'লে ৰ মৰিস্মিতাৰ পেজটো ওলাই লওঁ ৰ চাই থাকোঁ মোক মানে বহুতে এনেকৈ কয় যে বা মোৰ মনটো বেয়া লাগি আছিল তোমাৰ এইটো ভিডিঅ' চাই কিনে মই বহুত হাঁহিলোঁ সেই বস্তুটোৱে এনাৰ্জি পাওঁ ন আৰু কিছুমানে কয় কি তোৰ হাগা পাতা মোটা সেইবিলাকে দি থাক মই এতিয়া ভাবোঁ এই যিসকলে বেয়া পায় পালে আৰু যোনে ভাল পায় পাই আছে সেইটোৱে আৰু বাৰু যিহেতু এটা মানে আমাৰ এটা কমেণ্ট ছেকশ্যন আছে তোমাৰ এটা ভিডিঅ'ত কেইটামান গালি দিছে আৰু কয় সেই গালিকেইটা কেইটামান নহয় বহুত দিম ফেচবুকত ঠিক আছে সুধিব বাৰু এজনে দিছে নামটো মেনশ্যন নকৰোঁ বৰ বেয়া লাগে তোমাৰ ভিডিঅ'বোৰ চাই সেইবোৰ চাওঁ কিন্তু দেখিলে নিজকে লাজ লাগে নিজকে সুধোঁ মই কোন কি চাই আছোঁ অমুক তমুক মইনা চায়ে আছে চাইছে কাৰণে কমেণ্টটো দিছে ন তেওঁ চালেই মানে অলৰেডি লাষ্টলৈকে তাৰপিছত কমেণ্টটো দিছে যিখিনি হওক তেওঁ চালে যে তাৰ কাৰণে ধন্যবাদ আৰু এটাই দিছে তোৰ আপুনি কমেণ্টটো যে দিছে তাৰ কাৰণে ধন্যবাদ আৰু এটা দিছে তোৰ মাথা এইবিলাক পাগেলি পাগলে সঁচাকৈ এনেও পাগলৰ দৰে চঞ্চল আমি বহুত আৰু পাগলে পাগলক চাই ন তেখেততো চাইছে চাগে হ'ব পাৰে আৰু এজনে কিন্তু বহুত ভাল কমেণ্ট দিছে দেই চ' চুইট কিন্তু নাকৰ চাকি নিপিন্ধিবা এনেই ভাল লাগে গড ব্লেছ মই নাক ফুটাইছিলোঁ মানে নাক ফুটাওঁতে সেইটো বহুত বেয়া দেখা হৈছিল চবেই বেয়া বুলিয়ে কৈছে কোনো মানে ভাল লগা বুলি কোৱা নাই নিজে নিজে ওলাই সেইটো কিন্তু ময়ো কম দেই খুলি দিলোঁ মানে নাখাজে আৰু এজনী ছোৱালী দিছে আৰু বা তুমি বহুত কিউট আৰু সঁচাই হাঁহি থাকিবা তোমাক বহুত ভাল পাওঁ এইটো ময়ো ক'ম সঁচাই সদায় হাঁহি থাকিবি মানে এই কমেণ্টবিলাক বহুত বেছি ভাল লাগে আৰু তেতিয়া মানে কাম কৰি ভাল লাগে সেইটোৱে আৰু এজন দিছে ইমান চঞ্চল কিয় সেইটো স্কুলৰ পৰাই আৰু মই এইটো মানে আগৰ পৰাই স্বভাৱ যাৰত যিটো সেইটো সলনি নহয় মানে আৰু এজনে লিখিছে এটা ভিডিঅ'ত গাঁৱৰ মানুহ হ'ল বুলিয়ে যে খেতি কৰিব ক'ৰবাত লিখা আছে নেকি বেয়া লাগে এনেকৈ ক'লে চাওক খেতি বুলি ক'লে আমাৰ গাঁৱলৈ মনত পৰে প্ৰথম কথা সেইটো গাঁৱলৈ মনত পৰে হয় নাই তো আৰু মোৰ খুৰা বৰদেউতা চবে খেতি কৰিছিলে তো মানে সেই মোৰ এটা ভিডিঅ'ত মানে মায়ে কৈছিলে যে মই কিবা গাঁৱৰ ল'ৰা এজনৰ লগতে বিয়া দিম বুলি মই খেতি কৰা হ'ব মানে গাঁও বুলি ক'লে সেই আমাৰ খেতি ধাননি পথাৰেই হয় সেইবোৰ মনত পৰে সেইটো মিন কৰিহে মই কৈছিলোঁ তো আপোনালোকে মানে কিবা বেলেগটোৱে ভাবি ল'লে কি কৰিম তাৰপিছত আৰু এজনে দিছে বৰ জপনি দেই মই এক চানমাৰী বুক ফেয়াৰত দেখিছিলোঁ কেমেৰাত যেনে দেখি তেনেকুৱা নালগে আৰু তেতিয়া মই চিনি নাপাইছিলোঁ ব্লগ বনাই বুলি নহ'লে চেলফি ল'ব পাৰিলোঁ মই মোৰ দৰে কথা কৈছে বোলে তাৰমানে কেছটো কি হয় জানা হাঁহিয়ে উঠিছে মোৰ তাৰমানে কি হয় মোৰ হাইটটো অকণমান কম হয় ভিডিঅ' ফটোত মানে বহুত ওখ ওখ লাগে বা ডাঙৰ লাগে বহুত কিন্তু দেখিবৰ কাৰণে মই কিন্তু বহুত সৰু টাইপ মানে ফ্ৰক যদি পিন্ধো মানে ক্লাছ 9 মানত পঢ়া বুলি ক'ব একে হাইট তাই আৰু মোৰ একে হাইট সেই বস্তুটোৰ কাৰণে মানে বহুত মানুহে অলপ কনফিউজ হৈ যায় এইজনী মধুস্মিতা হয়নে নহয় তাৰমানে এই হাইটক লৈ অকণমান প্ৰব্লেম হৈ যায় তাৰমানে তো আপোনালোকে যদি মোক দেখা পায় প্লিজ মাতিব কাৰণ হাইটটো মোৰ কম মই কৈ দিলোঁ আৰু আপোনালোকক আজি আৰু এজনে লিখিছে লাষ্ট কমেণ্ট দেই ডিম্পু দাই কিন্তু পাদা ভিডিঅ' নবনায় তই যেনেকৈ বনাওঁ অভদ্ৰ ছোৱালী ডিম্পু দাইও পাদা হাগা ডাইৰেক্ট কৈ দিয়ে আপোনালোকে ভিডিঅ' চাগে চব চোৱা নাই ভালকৈ চালে গম পাব সি মানে পাদা এটা কমেণ্ট কিন্তু নপৰাকৈ মই থাকিব নোৱাৰোঁ লাষ্ট বুলি কৈছিলোঁ কাম নাই যদি লেট্ৰিন চাফা কৰগৈ মই আজিলৈকে ঘৰত লেট্ৰিনকে চাফা কৰা নাই মায়ে কৰে সেইটোৱে ঘিণ লাগে মোৰ বেলেগ বাকী ঘিণ নালাগে মানে ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আশা কৰোঁ ৰাইজৰ যি মৰম পাই আছা সেইদৰে পাই থাকা সদায় আৰু সকলোকে হহুৱাই থাকা আৰু ময়ো শেষত ক'ব বিচাৰোঁ যে DMD ৰামধেনুৱে মোক আজি ইয়ালৈ ইনভাইট কৰিলে মানে কিছু কথা পাতিলোঁ আপোনালোকৰ লগত হাঁহিলোঁ ফূৰ্তি কৰিলোঁ আজি মানে তাই কেনেকৈ আৰম্ভ কৰিলে কি নকৰিলে সেইবোৰ সোধা নাই মানে যিহেতু আগৰ ভিডিঅ'টোত মই তাইক সুধিছিলোঁৱে সেইটো কাৰণে আজি অলপ ব্যক্তিগত মানে আপোনালোকেতো চাইছেই আৰু জানে মই নিজেও ক'ব পাৰোঁ তো সেইটো বস্তু অলপ কমনে হৈ যায় আৰু চবে সোধেই যিহেতু সেইকাৰণে অলপ তাই মোক বেলেগকৈ সুধিলে ঘৰুৱাভাৱে চালে আৰু সেই যে এই লাষ্টত যে ক'লে তাই লেট্ৰিন চাফা কৰা কথাটো ক'লে
সেইটো লেট্ৰিন চাফা কৰিম মই নতুনকৈ হাৰ্পিক আনি থৈ দিছোঁ এইবাৰ মই কৰিম চাফা আৰু যিকেইটা হাঁহি থাকে সিহঁতৰ দাঁত চাফা কৰি দিম নেকি য়েছ আৰু সেয়া সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক আনক আৰু তেতিয়াহে সুস্থ সবল হৈ থাকিব নেকি আৰু লগতে DMD ৰামধেনু আপোনালোকে চাই থাকক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা পেজত ফ'ল' কৰা নাই ছাবস্ক্ৰাইব কৰি দিব পেজত ফ'ল' কৰি দিব আৰু মোৰ এনেকৈ আহিছে কিয় জানানে মই ভাওনাৰ ৰিহাৰ্চেল কৰি আছিলোঁ মানে থেংক ইউ আপোনালোকে লাষ্টলৈকে যে ভিডিঅ'টো চাই থাকিলে ধন্যবাদ চাই থাকক DMD ৰামধেনু